মেকুৰীকেইটা ভণ্টিকে বনাইছে। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। আজি মই আৰু মা এগেইন যাবলৈ ওলাইছোঁ গুৱাহাটী বিশেষ কামত। এতিয়া 5:27 হৈছে, মা ৰখি আছে আৰু আমি এতিয়া বাছৰ কাৰণে ৰখি আছোঁ। চকুকেইটা মানে ৰাতিপুৱা শুই উঠি পূৰা একদম ফুলি আছিলে, মানে শুই উঠিলে চকুবোৰ বহুত ফুলি থাকে ন, চ' সেইকাৰণে মই আকৌ চশমাযোৰ লগাই ল'লোঁ। ৰাতিপুৱা মানে শুই উঠি এঘণ্টামান টাইম পাইছোঁ ফ্ৰেছ হ'বলৈ, তাৰপিছত ওলাই আহিলোঁৱে, 4টামানতে উঠিলোঁ আজি। আমাৰ বাছ আছে 5:30ত, চ' ৰাতিপুৱা উঠিবলৈ বহুত এলাহ লাগিছিলে। কিন্তু এনেকুৱা হয় ন, যেতিয়া ট্ৰেভেল কৰা যায় সেই সময়কণত কিন্তু ভাল লাগে, কিন্তু উঠাটোহে মেইন প্ৰব্লেম। এইয়া চব ক'ত উঠিলে, ই ক'ত গৈ আছে, মানে ইমান টেঙৰ মানে ইয়াক ইটোৱে খেদি আছে লগৰটোৱে, আৰু এই ওপৰত উঠি ল'লে। সি মানে পূৰা ছেফ ছাইড লৈছে, গাড়ীও ইয়াক নুখুন্দিয়াব আৰু লগৰটোৰ পৰাও বাচি গৈছে। জমনি লাগে। 5:30ত আৰ্লি মৰ্ণিং চব বাছ নাযায়, চ' ছুপাৰ AC বাছ যোনখনে পালোঁ বুক কৰি ল'লোঁ, যোনখন 5:30ত যায় ত্ৰিশূলৰ। চ' এতিয়া বিন্দাছ হৈ যাম আৰু। চ' আমাৰ 3:30 মানলৈকে আৰু 3টা বজালৈকে চব কাম হৈয়ে গৈছিলে, গুৱাহাটীত যি কাম আছিলে। তাৰপাছত আমাৰ বহুত ভোক লাগিলে, বিকজ দুপৰীয়া একো খোৱা নাছিলোঁ। চ' ওচৰতে GS ৰোডতে এখন ৰেষ্টুৰেণ্ট পালোঁ, কৌপাত বুলি। চ' তাতে আমি গ'লোঁ, ধুনীয়া আছিলে, ভাল আছিলে, আৰু তাতে থালি ভাল পায় শুনিছিলোঁ। চ' ইয়াতে আমি গ'লোঁ। মাও বহি আছে। গুৱাহাটীত মানে থালি ছিষ্টেমটো পটককৈ চবতে পাবলৈ দিগদাৰ হয়, বিশেষকৈ কেফে চেফে ৰেষ্টুৰেণ্ট বা বেছি থাকে। চ' থালিটো দুপৰীয়া বিচাৰি তেনেকৈ পোৱা নাছিলোঁ, চ' কৌপাতত সোমালোঁ। চিকেন থালি ল'লোঁ, ভাল হয়, ছাৰ্ভিচিঙো ভাল হয় আৰু খানাও ভাল আছিলে বহুত। সেয়া এতিয়া মই ফ্ৰেছ হ'লোঁ ভালকৈ, চ' তথাপিও ভাগৰুৱা এটা মানে ধৰা পৰে চকুত, কাৰণ যিহেতু আমি ৰাতিপুৱা 5:30টাতে অহা, আৰু চব কাম চাম কৰি মেলি মানে আপোনাৰ ধৰা 4:30 ইভিনিং 4:30-5টা বাজি গ'ল। চ' তাৰপাছত আমি নিজৰ ৰিলেটিভ ঘৰলৈ আহিলোঁ, আমাৰ পাপাৰ ফালৰে ৰিলেশ্যনৰ হয়। মায়ে ময়ে ইয়ালৈ গুচি আহিলোঁ, বেলতলাত হয় তেওঁলোকৰ ঘৰ। চ' আহিছোঁ এতিয়া, অলপমান কথা বতৰা পাতিলোঁ, যিহেতু গুৱাহাটী তেনেকৈ অহা নহয়, আৰু যেতিয়া অহা হয় ধুনীয়াকৈ মানে আমি কথা বতৰা পাতোঁ মেলোঁ। এনেকৈ মানে দূৰণি ৰিলেটিভছবিলাক কি হয়, সদায় অহা নহয়, ধৰা বহুত দিনৰ মূৰত অহা হয়। চ' লগ পাই ভাল লাগে সকলোকে। চ' এতিয়া আমাৰ বাছ আছে 8:30ত, চ' তাকে আমি ৰখি আছোঁ বাছৰ কাৰণে, যাম আৰু 1-2 ঘণ্টাৰ পাছত। কিবা এটা কৰি দিওঁ দিওঁ কিবা এটা এনেকৈ কওঁ। এয়া দেখিছিলে নহয়, তেওঁলোকে পূৰা লুচি পুৰি বনাই আছে আমাৰ কাৰণে, আমাক থাকিবলৈ বহুত জোৰ কৰিছে, কিন্তু আমি কৈছোঁ যে নাই, বেলেগ এদিনা আহিম, ভালকৈ আহোঁ বুলি, মানে থাকাকৈ আহিম। এতিয়া যিহেতু কামৰ মাজতে সময় উলিয়াই পিনিহে আহিলোঁ, চ' সেয়ে আৰু। চ' ইমান ধুনীয়াকৈ বনাইছে লুচি ভাজি, মিঠাই, এয়া ভণ্টি বাইদেউ। আপুনি এতিয়া দেখিলে নকয় মানে আমি বৰ্তমান এতিয়া কথা পাতি আছোঁ বহি, বৰমা আৰু এয়া মা, আমি কথা পাতি আছোঁ বহুদিনৰ মূৰত যিহেতু অহা হয় গুৱাহাটীলৈ। মেকুৰীকেইটা ভণ্টি বাইদেউৰ ৰুমৰ ওচৰতে বহি থাকে। ভিডিঅ' এটা কৰি থৈছোঁ। মোৰ বাহিৰে এইটো চোন কিমান বেয়া দেখিবলৈ, মই ৰাখিছোঁ খালি। কথা পাতি আছোঁ বুলি বৰমাহঁতৰ ঘৰৰ পৰিৱেশটো বহুত ধুনীয়া হয়, পূৰা ঠাণ্ডা জেগাটো।
এতিয়া আৰু উভতিছোঁ, ৰিটাৰ্ণ হৈছোঁ। তেওঁলোকৰ ঘৰতো বহুত টাইম স্পেণ্ড কৰিলোঁ। বৰ্তমান মানে 8:30মান বজাত নাইট ছুপাৰ আছে, চ' গৈ আছোঁ খানাপাৰালৈ। খানাপাৰাৰ পৰা আছে। এই বাছখন কিন্তু মই হাইলি ৰিকমেণ্ড কৰিম দেই, মোৰ ভাল লাগিলে। এক্সটাচিয়া বিজনেছ ক্লাছ বুলি বাছ এখন আছে নাইট ছুপাৰ। ইমান কমফৰ্টেবল হয় মানে ছিটছখিনি। শ্লিপাৰ্ছ আছে ওপৰত। মই শ্লিপাৰ্ছত গৈ ভাল নাপাওঁ ইমান, বিকজ মানে শ্লিপাৰ্ছত মোৰ কিবা আনকমফৰ্ট লাগে আৰু ভালকৈ ধৰা টোপনিও মানে ইমান নাহে। কিছুমান মানুহৰ শ্লিপাৰ্ছত টোপনি আহে, কিন্তু মোৰ নাহে মানে বিশেষকৈ। চ' মই সেইকাৰণে এনেকুৱা মানে ছিটছেই ভাল পাওঁ। চ' ধুনীয়াকৈ ছিটতে ধুনীয়াকৈ শুই আহিছোঁ আৰু ইমান কমফৰ্টেবল হয় ছিটছখিনি। মানে কোনো প্ৰমোচনেল হেৰি নহয় ভিডিঅ', বাট মই লিটাৰেলি মানে ৰিকমেণ্ড কৰিম আপোনাক এইখন এক্সটাচিয়া বিজনেছ ক্লাছ বুলি। গুৱাহাটীৰ পৰা যদি কোনোবা আহে তো আপোনালোকে এইখন কিন্তু বুক কৰিব পাৰে। এতিয়া আৰু আৰামছে শুই মেলি বিন্দাছ আহিম। চ' আজিলৈ ইমানেই ভাগৰ লাগিলে আৰু বনাবলৈ মন নগ'লে আৰু বেছিকৈ। চ' আপকামিং আৰু ইণ্টাৰেষ্টিং ব্লগছ আহি আছে, ষ্টে টিউন। আজিলৈ আহিছোঁ, বাই বাই। আৰু মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ। থেংক ইউ।